এই দেখিছে আমাৰ অসমীয়া সমাজে ভোগালী বিহু উপলক্ষে সুন্দৰ বিহু প্ৰদৰ্শন কৰিছে। আপোনালোকে সহযোগ কৰক আৰু ভাল হ'ব। এই শুভ মুহূৰ্তত আমি এনজয় কৰিব ওলাইছোঁ। আমাৰ অসমীয়া বাপতি সাহোনৰ বিহুটিৰ মাঘৰ বিহু আৰু উৰুকাৰ দিনাখন ভোজ ভাতেৰে এটা আমি আয়োজন কৰিছোঁ। আৰু তাৰ মাজতে আমি আনন্দৰ কাৰণে বিহু ডান্স ইয়াতে তৈয়াৰ কৰিছোঁ। গতিকে আপুনি মনোযোগ দি আপোনালোকে শুনিব। আমাক উৎসাহ উদ্দীপনা দিয়ে যেন এই বিহু সামনত চাওক, সুন্দৰকৈ ডান্স কৰি আছে। আপোনালোকে ভালদৰে শুনিব। বিহু বুলি ক'লে আমাৰ শৰীৰৰ মন সকলো উৎফুল্লিত হৈ উঠে। সেয়ে আপোনালোকক অনুৰোধ কৰিছোঁ বিহুটো ভালদৰে চাব। সকলোৱে বাহিৰত আছে, ঘৰত যাব পৰা নাই, নিজৰ অসম ষ্টেটত বিহু মনাব পৰা নাই। সেয়ে আমি গোটেইবিলাক বিভিন্ন ঠাই বিভিন্ন অসমৰ ডিষ্ট্ৰিক্টৰ পৰা ইয়াত বিহু আমি উত্থাপন কৰিছোঁ। ইয়াত কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, ক্ষমা কৰি দিব। গতিকে চাওক বাৰু আপোনালোকে বিহু নৃত্যটো দিখক চাওক। আমাৰ এই বিভিন্ন ধৰণৰ ডিষ্ট্ৰিক্ট অসমৰ ডিষ্ট্ৰিক্টৰ পৰা অহা বিভিন্ন আপোনাৰ নিজৰ ভাই ভনীয়ে ইয়াতে বিহু নৃত্য প্ৰদৰ্শন কৰিছে। গতিকে আপোনালোকে এই বিহু নৃত্যটো উপভোগ কৰক। আরে কি হলো বিহুবলীয়া ৰাইজ এই বিহু উপলক্ষে IOCL পাৰাদ্বীপত আমি ইয়াতে খানাৰো আয়োজন কৰিছোঁ। এইটো দেখিছে মাহৰ দাইল, ইয়াতে কাঠআলু দিয়া হৈছে। দ্বিতীয়তে ইয়াতে আছে আপোনাৰ মাছৰ জোল, সুন্দৰ মাছৰ জোল দেখিছে আৰু ইয়াতে আপোনাৰ খাচীৰ মাংস ইয়াতে ৰখা হৈছে। এই দেখিছে এইবিলাক খাচীৰ মাংস বিহু উপলক্ষে বনোৱা হৈছে। আজি উৰুকাৰ দিনা এসাঁজ সকলোৱে মিলিজুলি খাম বুলি আমি যোজা কৰিছোঁ। দেখিলে লগতে ইয়াতে দেখিছে এইবিলাক দেখিছে, এইবিলাক আপোনাৰ মাছৰ পিচ, ফ্ৰাই কৰা মাছৰ পিচ, এইবিলাকো খোৱা হ'ব। লগতে এইটো দেখিছে আগত ধনিয়াৰ চাটনি। আৰু ইয়াতে লগতে আগত গৈ কিনে আপোনাক দেখুৱাবলৈ বিচাৰিছোঁ এই বিহু উপলক্ষে উৰুকাৰ দিনাখন আমাৰ ভাই ভনীসকলে মিলিজুলি ইয়াতে চিকেন বনাইছে। এই চিকেন আৰু ইয়াতে আপোনাৰ দেখিছে সুন্দৰকৈ মিক্স চব্জি, খাবলৈ মিক্স চব্জি ইয়াত বনাইছে। দেখিছে কি সুন্দৰভাৱে মিক্স চব্জি। ইয়াৰ জাষ্ট আপোনাৰ প্ৰগ্ৰামৰ আমাৰ বিহু নৃত্য খতম হোৱাৰ পিছতে আমি এসাঁজ সকলোৱে মিলি খাবলৈ চেষ্টা কৰিম। গতিকে আগলৈ এনেকৈ সুন্দৰ বিহু আমি আয়োজন কৰিম বুলি আশা ৰাখিছোঁ। দুখৰ বিষয়ে আমি গৈ কেনে অসমত এই বিহুটি মনাব নোৱাৰিলোঁ, তাৰ কাৰণে দুখিত, ক্ষমা কৰিব। আমি আশা ৰাখিছোঁ নেক্সট বিহুত আমি আকৌ সুন্দৰভাৱে এনেকৈ প্ৰগ্ৰাম কৰি বুলি বিশ্বাস দিছোঁ আপোনালোকক। আমাৰ বাপতিখন বিহুটি যাতে আমি সুন্দৰভাৱে চলাই নিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিম। ধন্যবাদ।